हेलो एवरीवन কি খবৰ তোমালোকৰ আশা কৰোঁ তোমালোক সকলো ভালে আছা গতিকে আমি ইতিমধ্যে কি কৰিলো তোমালোকৰ কেমিক্যাল ইকুইলিব্ৰিয়ামৰ যিখিনি থিওৰি পাৰ্ট আছিল সেই থিওৰি পাৰ্টখিনি তোমালোকৰ আলোচনা কৰিছো মানে যদি আমি থিওৰি পাৰ্ট আলোচনা কৰিছো আৰু তোমালোকৰ কেমিক্যাল ইকুইলিব্ৰিয়ামৰ কথা মই পঢ়াই দিছো ল অফ মাছ একচনৰ কিন্তু ল অফ মাছ একচনৰ পৰা মই তোমালোকৰ কি কৰা নাই কোনো ধৰণৰ প্ৰবলেম আলোচনা কৰা মানে So, ইয়াৰ পৰা জেনাৰেলি দুটা ধৰণৰ কি থাকিব পাৰে তোমাৰ প্ৰবলেম থাকিব এই দুটা টাইপৰ প্ৰবলেম মই কৰি দিম সো দুইটাই বস্তু আলোচনা কৰি দিম সো ফাৰ্স্ট টাইপৰ প্ৰবলেমটো আমি ইয়াতে লিখিছো এবাৰ প্ৰবলেমটো ইয়াৰ পিছত আৰু এটা টাইপৰ প্ৰবলেম থাকে হেতু তোমালোকে চাবা আৰু কিতাপত তোমালোকৰ কিছুমান হেৰি দি আছে চাবাচোন এই ৰিএকচন দিয়া আছে কেমিক্যাল ৰিএকচন কিছুমান দিয়া আছে এই কেমিক্যাল ৰিএকচনৰ ইকুইলিব্ৰিয়াম কনষ্টেন্টৰ তোমাৰ এক্সপ্ৰেছনটো উলিয়াব দিছে সেই কিটা তোমালোকে কিতাপত এনসিআরটি কিতাপত যিকেটা আছে কিটা তোমালোকে প্ৰ্যাকটিছ কৰিছিবা ঠিক আছে সো দিস ইজ মোর দ্যান ইনাফ হৈ যাব তোমালোকৰ কাৰণে বুজিছা ফ্ৰম বোর্ড পার্সপেক্টিভ এন্ড ফ্রম কম্পিটিটিভ এক্সাম অলসো ঠিক আছে সো মোর নাম ধনজিত টেকা মই তোমালোক সকলোকে স্বাগতম জনাইছো তোমালোকৰ মৰমৰ ইউটিউব চেনেল ৰিএকচন কনসেপ্টলৈকে সো আজিৰ আমি ইয়াতে প্ৰথম এক্সাম্পলটো কি লৈছো চোৱাচোন বাৰু আৰু এটা কথা কৈছো ইয়াতে আৰু এটা টপিক এটা পঢ়াব লাগিব তোমালোকৰ এভারেজ মলিকুলার মাস বুলি পেলাৰ টপিক এটা পঢ়াব লাগিব সেই টপিকটো হয়তো ইয়াৰ পিছৰ লেকচাৰটো হ'ব লাগিছিল কিন্তু এইটো লেকচাৰতে আৰম্ভ কৰিব লাগিব বুজি পাইছানে সো কাৰণ হেতু ভিডিওটো অলৰেডি তোমাৰ ৰেকৰ্ডেড হৈ গৈছে তাতে সেই টপিকটো মই আলোচনা কৰা নাই সো এই কোৱেশ্চনটো কি দি আছে তোমালোকে হেতু পিছৰ কথা ইয়াতে আহা এতিয়া এই কোৱেশ্চনটো কি দি আছে চোৱাচোন ভালদৰে ৰিএকচন এটা দি আছে হয় সো ৰিএকচনটো কৈছে ইয়াত কিমান লিটাৰ হৈ আছে ৰিএকচনটো এই ডাটা খিনি দিছে ভলিউম কিমান 4 লিটাৰ টেম্পারেচার কিমান 27 ডিগ্ৰী সেলসিয়াস মানে কিমান 300 কেলভিন দিয়া আছে এইখিনি ডাটা তোমাক দিয়া আছে আৰু কৈছে ইনিশিয়াল অৱস্থাত এইটো ৰিএক্টৰটো কিমান মোল আছে 20 মোল আছে কিমান মোল আছে 20 মোল আৰু টুৱাইস বিল কিমান আছে 40 মোল আৰু ইয়াতে ইনিশিয়ালি কোনো ধৰণৰ তোমাৰ কি নাই প্ৰডাক্ট ফৰ্মেশন হয় না এইখিনি কথা তোমাক দিয়া আছে যেতে ইয়াৰ পৰা ইয়াৰলৈকে মানে ইনিশিয়ালৰ পৰা তোমাৰ ইকুইলিব্ৰিয়াম ষ্টেটলৈকে আহিলে ৰিএকচনটো আহোঁতে দেখিলে যে এৰ কিমান মোলে ৰিএক্ট কৰিছে তোমাৰ 4 মোলে ৰিএক্ট কৰিছে যেতে এৰ 4 মোলে ৰিএক্ট কৰিছে তেতিয়া বি কিমান মোলে কৰিব 8 মোলে ৰিএক্ট কৰিব গতিকে ইকুইভ্যালেন্ট অৱস্থা ইকুইলিব্ৰিয়াম ষ্টেটত ইয়াতে কিমান মোল থাকিব তোমাৰ 32 আৰু 16 মোল এৰ 16 মোল বি 32 মোল থাকিব মানে এখানে সিম্পল আমি স্টয়কিওমেট্রিৰ পৰা উলিয়াইছো গতিকে যেহেতু ইয়াৰ 4 মোলে ৰিএক্ট কৰিছে 4 মোলে 1 মোলে ৰিএক্ট কৰিলে কিমান মোল সি দিয়ে 3 মোল 4 মোলে ৰিএক্ট কৰিছে গতে কিমান মোল দিব 12 মোল এটা 1 মোলে ৰিএক্ট কৰিলে কিমান মোল দিয়ে 4 মোল অফ ডি সো 4 মোলে ৰিএক্ট কৰিছে কিমান মোল দিব 16 মোল এইকেইটা বস্তু আমি কি কৰিছো ক্যালকুলেট কৰিছো এইকেইটা বস্তু আমি যেটা গোল কৰি দিয়া আছে এটা আমি ক্যালকুলেট কৰিছো মানে সো ইকুইলিব্রিয়ামত এইটো আছে তোমাৰ সো ক্যালকুলেট কি কৰিব আছে ৰিএকচনটোৰ পৰা ক্যালকুলেট কি কৰিছে del n g উলিয়াব দিছে সামেশন অফ del n নাম্বার অফ মোলস এট ইনিশিয়াল and at equilibrium state so pressure at initial pressure at equilibrium মানে so mole fraction of a c আৰু d যেটা gaseous molecule আছে সেইকেইটা উলিয়াব দিছে at equilibrium state আৰু কেসি আৰু কেপিৰ ভ্যালু উলিয়াব আছে হয়নে সো এইকেইটা প্যাৰামিটাৰ তোমাক এতিয়া ইয়াৰ পৰা ক্যালকুলেট কৰিব আছে এইখিনিয়ে সুধিব পাৰে তাতকে বেছিকে তোমাক নুহুদে ইকুইলিব্ৰিয়ামৰ কেমিক্যাল ইকুইলিব্ৰিয়ামৰ ৰিএকচন এটাৰ পৰা প্ৰবলেম লাপত ইয়াতকে আৰু বেছি বস্তু তোমাক নুহুদে সো del n তোমাক সকলোৱে জানাই del n আমি কেনে ধৰণে উলিয়াম নাম্বার অফ মলিকুলস অফ প্ৰডাক্ট মাইনাস নাম্বার অফ মলিকুলস অফ কেসেস ৰিএক্টেন্ট হয়নে সো del n কিমান হ'ব তোমাৰ 3 plus 4 7 minus এতে কিমান আছে 1 এইটো আমি যোগ নকৰো হয় না কাৰণ এটো কি হয় কি ষ্টেটত আছে সলিড ষ্টেটত আছে গতিকে কিমান পাম আমি 6 মানে তাৰ পিছত আমি কি উলিয়াম n initial number of moles summation of number of moles at initial state কিমান আছে 20 plus 40 প্রোডাক্টৰ কিবা আছে নেকি নাই প্লাস 0 প্লাস 0 কিমান হ'ব 60 মোল তাৰ পিছত কি কৈছে যে ইনিশিয়াল অৱস্থা
এই মিক্সচাৰটো কিমান প্ৰেছাৰ আছে গেছিয়াছ প্ৰেছাৰ কিমান আছে সো গেছিয়াছ প্ৰেছাৰৰ কাৰণে গুটেইটা আমি আইডিয়াল গেছ বুলি কনসিডাৰ কৰিলাম এতিয়া হয়নে সো আইডিয়াল গেছ বুলি কনসিডাৰ কৰিলে আমি আইডিয়াল গেছ ইকুৱেচনটো এপ্লাই কৰিব পাৰো সো আইডিয়াল গেছ ইকুৱেচনটো কি হয় pi v n r t সো ইনিশিয়াল অৱস্থাত i এনেকৈ লিখিব পাৰো আমি সো প্ৰেছাৰ ইনিশিয়াল v ঠাইত আমি কিমান লিটাৰ লিখিম 4 লিটাৰ লিখিম n ৰ ঠাইত কিমান লিখিম 60 মোল r ৰ ঠাইত 0.082 লিটাৰ এতিয়া কেলভিন ইনভাৰ্স 1 মোল ইনভাৰ্স 1 টেম্পারেচার কিমান আছে 300 কেলভিন সো pi কিমান হ'ব এটো যদি ইয়াক কাটো কিমান টাইম যাব 15 টাইমস সো 15 into 0.082 যেহেতু r ৰ ভ্যালুটো কি আছে 0.82 লিটাৰ atm লিখিছে সো প্ৰেছাৰৰ ভ্যালুটো কি আহিব তোমাৰ atm এনে ধৰণে আমি ক্যালকুলেশন কৰিম কি ক্যালকুলেশন কৰিম pi ক্যালকুলেশন এটো 1 নম্বৰ বুলি দিয়া আছে এটো 2 নম্বৰ তেতিয়া তোমাৰ অৰ সহজ হ'ব বুজিবা ঠিক এইদৰে আকৌ কি বুজিছে চোৱাচোন ইকুইলিব্ৰিয়াম ষ্টেটৰ নাম্বাৰ অফ মোলস কিমান আছিল মিক্সচাৰটো সো ইকুইলিব্রিয়াম স্টেট অফ পানিশন হচ্ছে নাম্বার 4 সো ইকুইলিব্রিয়াম স্টেট অফ সাসন যেটা ইকুইলিব্রিয়াম স্টেট পাব লাগে তেতিয়া এই এ ৰিঅ্যাক্টৰটো কিমান মোল ৰিঅ্যাক্ট কৰিছে 4 মোল 4 মোল ৰিঅ্যাক্ট কৰিলে কিমান ৰিমেইনিং থাকিব তোমাৰ 16 মোল আকৌ বি কিমান মোল ৰিঅ্যাক্ট কৰিছে 8 মোল কিমান থাকিব এটা 32 সি কিমান থাকিব 12 ডি কিমান থাকিব 16 কিন্তু আমি এটো কনসিডার কৰিব কিহৰ কাৰণে এটো সলিড ষ্টেটত আছে যেটো আমি কেমিক্যাল ইকুইলিব্রিয়াম পঢ়ি আছো গেছিয়াছ ষ্টেটৰ ৰিঅ্যাকচন আমাৰ সো এটো কিমান হ'ব তোমাৰ 16 প্লাস 12 প্লাস 16 সো 44 এইখিনি হ'ব ইকুইলিব্রিয়ামত কিমান হ'ব তোমাৰ এইখিনি হ'ব যদি ইকুইলিব্রিয়াম স্টেটৰ কাৰণে আকৌ আমি গ্যাস ইকুৱেচনটো লিখিব পাৰো p ইকুইলিব্রিয়াম ইনটু v নাম্বাৰ অফ মোলস এট ইকুইলিব্রিয়াম অফ দি মিক্সচাৰ rt এটো লিখিব পাৰো সো p ইকুইলিব্রিয়াম কিমান হ'ব v টো সদায় কনস্ট্যান্ট থাকিব কিমান থাকিব 4 লিটাৰ এটো কিমান 44 r টো আমি কিমান লিখিম 0.082 এটো কিমান লিখিম আমি 600 So 4 এর যদি আমি 44 কাটো কিমান টাইম যাব 11 টাইম যাব সো 4 কিমান হবে 11 into 0.082 600 সো লিটার এটিএম হয় এটো ক্যালকুলেট কৰি লিখিবা কিমান এটিএম হয় এটো বস্তু তোমালোকে লিখিবা হৈ গল তাৰ পিছত কি ক্যালকুলেট কৰিব আছে চোৱাচোন মোল ফ্র্যাকশন অফ a মোল ফ্র্যাকশন অফ c আৰু মোল ফ্র্যাকশন অফ So mole fraction of A আমি কেনেকৈ কৰিম number of moles of A at equilibrium divided by summation of number of moles of equilibrium কিমান আছে equilibrium 16 divided by 44 মানে এটা 44 উলিয়াইছো আমি সো xc কিমান হ'ব তোমাৰ 12 divided by 44 আৰু xd কিমান হ'ব তোমাৰ 16 divided by 44 এটা কাটাকাটি কৰি গলে সৰু কৰি লিখিবা আপুনি ঠিক আছে সো এইখিনি লৈকে আমাৰ ওলাই গল এটা কি উলিয়া পৰিছে তোমাৰ কেসি উলিয়া পৰিছে আৰু কেপি উলিয়া পৰিছে সো আমি কেসি আৰু কেপি কেনে ধৰণে উলিয়া এবাৰ আমি 7 নম্বৰ লৈকে সো কেসি মানে এই ৰিঅ্যাকচনটো কাৰণে তুমি কেসি হেৰিটো লিখাছো আগতে এক্সপ্ৰেছনটো কি হ'ব concentration of C to the power 3 concentration of D to the power 4 concentration of A এনেকৈ লিখিব পাৰো আমি কি জানো নাম্বাৰ অফ মোলস এট ইকুইলিব্রিয়াম জানো গুটে কেটাৰ কাৰণে লিটাৰ ভলিউমটো জানো সো concentration of a substance কোনো এটা concentration of a substance n by v বুলি লিখিব পাৰো নে concentration পারে না সো ইয়াতে আমি কি লিখিব পাৰিম নাম্বাৰ অফ মোলস ডিভাইডেড বাই 4 লিটাৰ লিখিব পাৰি সো এটো কিমান হ'ব তোমাৰ 12 divided by 4 to the power 3 তাৰ পিছত 16 divided by
4 to the power 4 16 divided by এটা যে ভালকে ক্যালকুলেট করো ইয়ার ভ্যালুটো ওলাব তোমার 1728 মোল পার লিটার ইউনিটটো কি হ'ব কেছে মোল পার লিটার হয়নে এটা জায়গা নাই তোমালোকৰ যেহেতু এটা আগতে এখিনি লিখি লব লাগিব তোমালোকে বুজি পাইছা এখিনি আগতে লিখি লব লাগিব তাৰ পিছতে আমি কেপিৰ ভ্যালুটো উলিয়াব কেপিৰ ভ্যালু বেলেগ একো নাই এটা ফৰ্মুলা এটা আছে ন কেছে আৰু কেপিৰ ভ্যালুৰ মাজত সেই ফৰ্মুলাটো বহাই দিলে ওলাই আহিব আগতে এইটো লিখি লোৱা So এতিয়া আমি কি উলিয়াম তোমালোকৰ কেপি ভ্যালু উলিয়াম সো কেপি আমি জানো কেপি মানে কি কেসি আরটি টু দি পাওয়ার del n সো কেসি ভ্যালু কিমান পাইছো 1728 পাইছো ইয়াতে হয়নে 1728 আৰু ভ্যালু আমি কিমান লিখিম 0.0821 টি ভ্যালু 600 কেলভিন del n জি কিমান আছে আমাৰ 6 হয় ATM মত আহিব সো এটো ক্যালকুলেট কৰি পেলাই কিমান হয় এটো কিবা এটা ATM মত আহিব এটা এটো লিখিবা তোমাল ক্যালকুলেশন কৰিবা তোমাল হলে ATM টু দি পাওয়ার 6 হ'ব দে এটো ইয়াৰ আগৰ যেটো কেসি ভ্যালু আছে হেতু টু দি পাওয়ার 6 আহিব এইখিনি লৈকে বাৰু হৈ গল এতিয়া এটা ইয়াতে পয়েন্ট এটা আমি আলোচনা কৰিম সো ৰিঅ্যাকশনটো আমি যেতিয়া আলোচনা কৰিছিলো সো ইনিশিয়াল অৱস্থাত এই নাম্বার অফ মোলস কি হয়েছে তোমার বেলেগ এটা পাইছো আর ইকুইলিব্রিয়াম অবস্থাটো মিক্সচার বিলাকৰ নাম্বার অফ টোটাল নাম্বার অফ মোলস আমি কি পাইছো বেলেগ বেলেগ পাইছো না নাই গতে ইয়াৰ ক্ষেত্ৰত এই ইনিশিয়াল আৰু ইকুইলিব্রিয়ামৰ মাজত কিবা কানেকশন আছে নেকি এই বস্তুটো আমি এতিয়া যদি আসবা এটা ৰিঅ্যাকশনৰ ক্ষেত্ৰত del n ৰ ভ্যালুটো যদি কি হয় তোমাৰ 0 হয় ইয়াতে তো 0 নহয় যদি 0 হয় তেতিয়া কি হ'ব চোৱা যদি 0 হয় তেনে হলে summation over equilibrium of given number of moles থাকে that is equal to the summation over number of moles at initial stage বুজি পাইছা এই ইকুইলিব্রিয়াম of given mole থাকে আৰু সৰি ইনিশিয়াল of given mole থাকে আৰু ইকুইলিব্রিয়াম of given mole থাকিব এই ৰিঅ্যাকটেন্ট আৰু প্ৰডাক্ট বিলাকৰ এই গিটাৰ যদি সামেশন ল দুইটা কি হ'ব তোমাৰ সমান হ'ব কেতিয়া যেতিয়া del n ৰ ভ্যালুটো কি হ'ব তোমাৰ 0 যদি হে তোমার del n ৰ ভ্যালুটো কি হয় তোমাৰ greater than 0 হয় তেনে হলে summation over number of moles of the reactant and product at equilibrium state it is greater than summation over number of moles of the reactant and product at initial stage এটো কি হ'ব ইয়াতকে ডাঙৰ এইখিনি কথা মনত ৰাখিব লাগিব তোমালোকে সো এটো যদি less than 0 হয় তেনলে কি হ'ব ইকুইলিব্রিয়ামত যিমান নাম্বার অফ মোলস থাকে it is less than number of moles of reactant and product at initial stage so এই তিনিটা পয়েন্ট তোমালোকে মনত ৰাখিব কেতিয়াবা হয়তো এক নম্বৰ কোৱেশ্চন আহি যাব পাৰে বা এটো এপ্লাই কৰিব লাগিব হ'ব পাৰে কিছুমান প্ৰবলেমত বুজি পালানে সো এইগিটা ৰাখি তোমালোকৰ প্ৰবলেমত যদি দিয়ে এইগিটা ৰাখি খুদিব পাৰে তাতকে বেছি আৰু তোমালোকক কেমিক্যাল ইকুইলিব্ৰিয়ামৰ পৰা কোৱেশ্চন তোমাক খুদিব নোৱাৰে হবনে এখিনি লিখি লোৱা এতিয়া ইয়াৰ আগৰ প্ৰবলেমটো আমি যেতিয়া ইকুইলিব্ৰিয়াম কনস্ট্যান্টৰ কথা আলোচনা কৰিছিলো এটা ৰিঅ্যাকশনটো দিয়া আছিল এই ৰিঅ্যাকশনটোৰ যিটো ডাটা দিয়া আছিল কিলা কি দিয়া আছিল ইন টার্মস অফ মোলস মানে আমি কনসেন্ট্রেশনৰ কথা কি কৰিছিলো আলোচনা কৰিছিলো হয়নে মানে কনসেন্ট্রেশন এই ৰিঅ্যাকটেন্ট আৰু সাবস্টেন্স প্ৰডাক্টৰ যিটো কনসেন্ট্রেশন আছে ইন টার্মস অফ মোলস দিয়া আছে এতিয়া এটো ডাটা এটো ইকুয়েশনত কি ডাটা দিয়া আছে চোৱা ৰিঅ্যাকশন এটা দিয়া আছে তোমাৰ ৰিভাৰ্সিবল ৰিঅ্যাকশন আৰু গেছিয়াছ ষ্টেটত এটা বস্তুৰ ডিকম্পোজিশন হৈ পেলাই দুটা প্ৰডাক্ট ওলাইছে কি দি আছে চোৱাচোন
তোমাৰ ইনিশিয়াল অৱস্থাত এই গেছ মিক্সচাৰটো তোমাৰ প্ৰেছাৰটো দিয়া আছে আৰু ইকুইলিব্ৰিয়াম অৱস্থাত গেছ মিক্সচাৰটো প্ৰেছাৰ দিয়া আছে যদি প্ৰেছাৰ ডাটা কেইটা দিয়া থাকে তেনেহলে তোমাক কেপি উলিয়াব দিছে আৰু কেসি উলিয়াব দিছে আমি কেনে উলিয়াম চোৱাচোন বাৰু আৰু ৰিএকচনটো লিখি লোৱা কি দিয়া আছে তোমাক x at gaseous state ইয়াৰ পৰা তুমি কি পাইছা xy gaseous state আৰু y gaseous state এইটো পাইছা so pressure at initial অৱস্থাত প্ৰেছাৰ তোমাক কিমান দিয়া আছে 600 মিলিমিটাৰ মানে ইমান প্ৰেছাৰ দিয়ে সো ইনিশিয়াল অৱস্থাটো প্ৰডাক্ট এটাৰ কোনো ধৰণৰ প্ৰেছাৰ নাই গতি ইয়াতে তোমাৰ কিমান হ'ব 0 আৰু মানে যেতিয়া ডিকম্পোজিশন হ'ব ইয়াৰ প্ৰেছাৰটো কমি যাব কিমান কমিব আমাক হেতু দিয়া নাই সো ইকুইলিব্ৰিয়াম অৱস্থাত ধৰা হল প্ৰেছাৰটো তোমাৰ কিমান কমিছে p পৰিমাণৰ কমিছে সো 600 মাইনাস p পৰিমাণৰ কমিছে p পৰিমাণৰ কমিলে ইয়াতে কিমান থাকিব 600 মাইনাস p খিনি মিলিমিটাৰ সো ইয়াতে কিমান প্ৰেছাৰ ক্ৰিয়েট হ'ব p আৰু এটা সিম্পল স্টয়কিওমেট্ৰিক প্ৰবলেম হয়নে the 1 ৰ পৰা 1 ৰ পৰা 1 সো p ৰ পৰা p ৰ পৰা p হ'ব এতিয়া চোৱা এটা ইকুইলিব্ৰিয়ামত কি দিয়া আছে তোমাৰ এক ইকুইলিব্ৰিয়াম ষ্টেটৰ টোটাল মিক্সচাৰটো প্ৰেছাৰ কিমান দিয়া আছে at equilibrium given at equilibrium pressure কিমান দিয়া আছে 800 মিলিমিটাৰ বুলি দিয়া আছে so at equilibrium আমি total pressure টো কি বুলি লিখিব পাৰো a2 pressure plus a2 pressure so 600 minus p plus p plus p is equal to 800 এটো যদি ক্যালকুলেশন কৰো তাহলে p is equal to আমি কিমান পাম 200 মিলিমিটাৰ হয়নে সো এটা আমি কেপি এর ভ্যালুটো লিখি চাও শুন বাৰু কেপি আমাৰ কিমান হ'ব কেপি এক্সপ্ৰেশনটো লিখা এই ৰিঅ্যাকচনটোৰ কাৰণে কেপি এক্সপ্ৰেশনটো কিমান হ'ব সো পাৰ্শিয়াল প্ৰেছাৰ অফ xy to the power 1 partial pressure of y to the power 1 divided by partial pressure of xy so partial pressure of xy কিমান হ'ব p মানে কিমান 200 এটো কিমান হ'ব 200 এটো কিমান হ'ব 600 মাইনাস 200 মানে এটা গুটেকিটা 1 1 আৰু 1 সো ইয়াৰ পৰা আমি কি লিখিব পাৰো চোৱাচোন বাৰু এইখিনিৰ পৰা ওপৰত তোমাৰ 400 হ'ব তলত তোমাৰ 400 সো দুটা কাটাকাটি গলে kp 1 ATM বুলিয়ে লিখিম del ng এর ভ্যালুটো কিমান ইয়াতে সো ইয়াতে 2 হ'ব ইয়াতে 1 সো del ng 1 সো ATM টু দি পাওয়ার 1 হয় সো kc এর ভ্যালুটো আমি কিমান লিখিব পাৰো সো আমি kp kc rt টু দি পাওয়ার del n g বুলি লিখিব পাৰো সো kp এর ভ্যালু আমি 1 বুলি জানো যেটো এটো কিহত আছে সোৱাচোন বাৰু এটো ATM ত লিখিব নোৱাৰো কিহৰ কাৰণে প্ৰেছাৰ কেটা কিয় লিখিছো আমি mm লিখিছো সো mm যেহেতু লিখিছো ইয়াক আমি যদি ATM লৈকে লৈ যাব লাগে তেনহলে কি কৰিম 1 divided by 760 ৰে হৰণ কৰিব লাগিব সো এটো কিমান 760 kc আৰু ঠাই 0.082 t is equal to কিমান দি আছে 300 to the power so ইয়াৰ পৰা তুমি kc is equal to কিমান পাবা 1 by 760 divided by 0.082 300 so এটো ক্যালকুলেশন কৰিব লাগিব এতিয়া ক্যালকুলেটৰ মাৰিবলে so এটো কিবা এটা তোমাকে মোল পাৰ লিটাৰ এইখিনি পাবা বুজি পালানে সো এনে ধৰণে তোমালোকে কি কৰিব লাগিব এই প্ৰেছাৰ ডাটা বিলাক দিয়া থাকিলে প্ৰবলেম বিলাক এনে ধৰণে তোমালোকে সলভ কৰিব লাগিব হৈ গল সো এটো লিখি লোৱাচোন বাৰু I think ইয়াতে মোৰ এটা ভুল এটা হৈছে চোৱাচোন বাৰু তোমালোকে এটা 200 into 200 আছে নে এটা আৰু এটা জিৰো এটা আহিব লাগে দুটা জিৰো থাকিব লাগে
গতি দুটা 0 থাকিলে আমি kp ইকুয়াল টু কিমান পাম ইয়াতে 100 পাম ইয়াতেও 100 সো ইয়াতেও তোমাৰ 100 আহিব ইয়াতেও তোমাৰ 100 আহিব এখানে সিম্পল ক্যালকুলেশন মতবালক কৰিছিলো নহয় এই লেকচাৰটোত আমি প্ৰবলেম সলভ কৰাৰ ওপৰত এটা সৰুসাৰ টপিক এটা পঢ়িম কাৰণ ইয়াৰ পিছতে তোমালোকৰ যেতিয়া ডিগ্ৰী অফ ডিসোসিয়েশন পঢ়িব লাগিব ডিগ্ৰী অফ ডিসোসিয়েশন পঢ়িলে এই টপিকটো প্ৰয়োজন হ'ব এভাৰেজ কি নাম কি এভাৰেজ মলিকুলাৰ মাস হয়নে সো এটা এভাৰেজ মলিকুলাৰ মাস মানে নো মলিকুলাৰ মাসৰ কথা তোমালোকে শুনিছা এই একে মলিকুলাৰ মাস আমি কিহৰ কাৰণে উলিয়াও এটা সিঙ্গল স্পেচিছৰ কাৰণে হয়নে সিঙ্গল হয়তো আয়ন কেটায়ন এনায়ন মলিকুল এলিমেন্ট এবিলাকৰ কাৰণে আমি কি উলিয়াও সিঙ্গল এটা যদি থাকে তেনেহলে আমি কি উলিয়াম মলিকুলাৰ মাস বা মলিকুলাৰ ওয়েট বুলি কোৱা হয় কিন্তু তোমাক যদি এটা মিক্সচাৰ দিয়া থাকে আৰু সেই মিক্সচাৰটো কিছু কম্পোনেন্ট তোমাৰ পাৰ্টিকল থাকিব কম্পোনেন্ট গ্যাস যদি থাকে আৰু তাৰ যদি কম্পোজিশন বিলাক দিয়া থাকে তেনেহলে গোটেই মিক্সচাৰটোৰ কাৰণে আমি এটা মলিকুলাৰ মাস এটা উলিয়াও তাকে কি বুলি কোৱা হয় এভাৰেজ মলিকুলাৰ মাস বুলি কয় সাপোজ তোমাক এটা মিক্সচাৰ এটা দিয়া আছে এটা জেনাৰেলি ফৰ লিখিত আছে জেনাৰেলি ক্যালকুলেটেড for mixture of molecules or chemical species है ना বা gas suppose তোমার এটা কি দিয়া আছে মিক্সচার এটা দিয়া আছে কিহৰ মিক্সচার এটা দিয়া আছে কেনে ধৰণে ইয়াক ক্যালকুলেট কৰিব পাৰিছো আছে মেথড বিভিন্ন ধৰণৰ মেথড আছে এই মেথড বিলাকৰ মতে আমি উলিয়াব পাৰিম suppose কাৰ্বন ডাই অক্সাইডৰ এটা মিক্সচাৰ দিছে নাইট্ৰোজেন আৰু হাইড্ৰোজেন এই তিনটা গ্যাস লগ লাগি পেলাই এটা তোমাৰ মিক্সচাৰ আছে যদি ইয়াৰ কম্পোজিশন বিলাক দিয়া থাকিব লাগিব তেতিয়া আমি কি কৰিব পাৰিম এভাৰেজ মলিকুলাৰ মাস উলিয়াব পাৰিম এইটো 80% আছে তো 10% আছে এটো 10% তেতিয়া আমি এভাৰেজ মলিকুলাৰ ওয়েট উলিয়াব পাৰিম এর কম্পোজিশন যদি দিয়া থাকে মেথড কম্পোজিশন দিয়াৰ ওপৰতে ডিপেন্ড কৰিব সাপোজ এটা মেথড আমি কেনে ধৰণে যদি ইয়াৰ কম্পোজিশনটো এনে ধৰণে দিয়া থাকে যে কার্বন ডাই অক্সাইড কিমান আছে তোমার 80% আছে হয় নাইট্ৰোজেন তোমাৰ কিমান আছে 15% আছে আৰু হাইড্ৰোজেন কিমান আছে তোমাৰ 5% আছে এনে ধৰণে যদি কম্পোজিশন বিলাক দিয়া থাকে তেতিয়া এভাৰেজ মলিকুলাৰ মাস কিমান হ'ব চোৱাচোন বাৰু 80 ইনটু কার্বন ডাই অক্সাইডৰ তোমাৰ মলিকুলাৰ ওয়েট কিমান 44 প্লাস 15 ইনটু নাইট্ৰোজেনৰ 28 plus 5 into 2 divided by 80% 50% আৰু divided by 100 so এটো ক্যালকুলেশন কৰিলে কিবা এটা ওলাব হয়নে হেতুৱে তোমাৰ কি হ'ব এভাৰেজ মলিকুলাৰ মাস ঠিক সেইদৰে আৰু দুটা মেথড এটা আছে এটা মেথড চোৱাচোন মেথড কেটা জেনাৰেলি তোমাৰ এই কম্পোজিশনটোৰ ওপৰতে কম্পোজিশনটো যিবিলাক তাৰ হেৰি কম্পোনেন্ট গ্যাস দিয়া আছে তাৰ কম্পোজিশনটো আমি কেনে ধৰণে এক্সপ্ৰেছ কৰিম ধৰা হ'ল তোমাৰ কম্পোজিশনটো যদি এনে ধৰণে দিয়া আছে যে কিমান কার্বন ডাই অক্সাইড যদি তোমাৰ কিমান দিয়া আছে 0.8 ফ্র্যাকশন দিয়া আছে নাইট্ৰোজেন যদি তোমাৰ কিমান দিয়া আছে 0.15 ফ্র্যাকশন আৰু হাইড্ৰোজেন যদি 0.05 দিয়া আছে এইখিনি ইয়াতৰ ফ্র্যাকশনত যদি প্ৰকাশ কৰা থাকে তেতিয়া হলে আমি এভাৰেজ মলিকুলাৰ মাস কেনে ধৰণে ক্যালকুলেট কৰিম চোৱাচোন বাৰু তেতিয়া এভাৰেজ মলিকুলাৰ মাসটো হ'ব তোমাৰ 0.8 into 44 that is molecular weight of carbon dioxide 0.15 into 28 this is the 28 is the molecular weight of nitrogen 0.05 into এটো কিমান তোমাৰ হাইড্ৰোজেনৰ কিমান ডিভাইডেড বাই এই গুটেকেটা যোগ কৰিলে কিমান হ'ব 1 হ'ব ডিভাইডেড বাই 1 সো ইয়াৰ পৰা আমি কিবা এটা ডাটা পাম এই ডাটাটো আৰু এই ডাটাটো প্ৰায় সমান হ'ব আকৌ যদি তোমাৰ কম্পোজিশনটো কি কৰায় এনে ধৰণে দিয়া থাকে
কম্পজিশন যদি তোমাক ৰেশিও দিয়া থাকে যে কাৰ্বন ডাই অক্সাইড নাইট্ৰজেন আৰু হাইড্ৰোজেন ইহঁতৰ যদি আমি ৰেশিওটো উলিয়াও তেনেহলে এনে ধৰণে পোৱা যায় 8:1.5:5 এনে ধৰণে যদি তোমাক কি ৰেশিওটো দিয়া থাকে বা এনে ধৰণে দিয়া বেলেগ এটা ৰেশিও ধৰাছো 2:3:5 এনে ধৰণে যদি তোমাক কম্পজিশনটো দিয়া থাকে তেতিয়া তোমাৰ এভাৰেজ মলিকুলাৰ মাছ কেনেকৈ উলিয়াব চাওঁচোন বাৰু তেতিয়া এভাৰেজ মলিকুলাৰ মাছ কিমান হ'ব 2 into 44 that is molecular weight of carbon dioxide আৰু নাইট্ৰজেনৰ 3 into নাইট্ৰজেনৰ কিমান হ'ব 28 আৰু 5 into 2 divided by 10 so এটো ক্যালকুলেট কৰিলে কিবা এটা ওলাব হয় না নহয় এটো উলিয়াই পেলাই লিখিবা তোমালোকে so এটো মেথড নাম্বাৰ 5 বুজি পাইছানে সো এই বস্তুটোৰ এপ্লিকেশন তোমালোকে ইয়াৰ পিছৰ ক্লাছটো যেতিয়া পঢ়াম তেতিয়া চাবা মিক্সচাৰ এটাৰ আমি কেতিয়াবা কি উলিয়াব লাগে মিক্সচাৰ এটাৰ মলিকুলাৰ ওয়েটটো উলিয়াব লাগে সাপোজ এনেকুৱা ধৰণৰ মিক্সচাৰ এটা দিব সাপোজ এৰ পৰা বি হৈছে ইনিশিয়াল ষ্টেটত সাপোজ এটো এ মোল আছিল বা 1 মোল আছিল মানে 1 মোলৰ পৰা 0 হৈছে আকৌ তাৰ ডিগ্ৰী অফ ডিসোসিয়েশন হৈ 1 into আলফা ইয়াতে কিমান আছে আলফা n আলফা আছে তে এই গুটেই খিনি যদি আমি দুটা তে ইয়াত এও আছে ইকুইলিব্ৰিয়ামত কি আছে তোমাৰ এও আছে বিও আছে হয় না নহয় তে ইয়াৰ যেতিয়া আমি কি কৰিব লাগিব মলিকুলাৰ ওয়েট উলিয়াব লাগিব তেতিয়া এই মিক্সচাৰটো আমি কি উলিয়াম এভাৰেজ মলিকুলাৰ ওয়েট উলিয়াম বুজি পাইছা গতিকে এনেকুৱা কন্ডিশন তুমি কি কৰিব লাগিব এই দুটা মেথড যেটা দিছো সেই মেথড কেইটা তুমি এপ্লাই কৰি পেলাই এভাৰেজ মলিকুলাৰ ওয়েট ক্যালকুলেট কৰিব লাগে বুজি পালা সো একেবাৰে ইজি হয় সিম্পল হয় লিখিলো আগতে যেতিয়া দৰকাৰ হ'ব তেতিয়াই তোমালোকে এপ্লাই কৰিবা হবনে সো বেটাৰ ফাৰ্স্ট রাইট ডাউন দিস থিংস সো লিখা হৈ গ'লে সো কেমিক্যাল ইকুইলিব্ৰিয়ামৰ পৰা আৰু কোনো ধৰণৰ টপিক তোমালোকৰ এতিয়া কভাৰ কৰিবলৈ নাই 5 নম্বৰ ভিডিওটো অলৰেডি মই আপলোড কৰিছো সেইটো পাইয়ে যাবা তোমালোকে বাৰু কালিলৈকে সো ইয়াৰ পিছত আমি আলোচনা কৰিম আয়নিক ইকুইলিব্ৰিয়াম হেতু অলপ লেন্থি হ'ব তাৰো বহুত প্ৰবলেম আলোচনা কৰিব লাগিব তাতে বিভিন্ন ধৰণৰ টাইপৰ প্ৰবলেম দিয়া থাকে সেই প্ৰবলেম বিলাক তোমালোকে ৰিঅ্যাকচন বিলাক পঢ়িব লাগিব পঢ়ি পেলাই হে তোমালোকে প্ৰবলেম বিলাক সলভ কৰিব পাৰিবা হবনে সো এই ক্লাছটোৰ পৰা যদি কিবা ডাউট আছে সেই ডাউট বিলাক তোমালোকে কমেন্ট সেকশনত গৈ পেলাই লিখিবা আৰু যদি ভিডিওটো ভাল পাৰা তেনেহলে লাইক কৰি দিবা শেয়াৰ কৰি দিবা আৰু সাবস্ক্ৰাইব কৰিবা গতিকে আকৌ নতুন এটা ভিডিও লৈ পেলাই আয়নিক ইকুইলিব্ৰিয়ামত আমি লগ পাম তেতিয়ালৈকে থ্যাংক ইউ